আজি বতৰটো অলপ সেমেকা, সেইকাৰণে ভাবিলোঁ পোলাও মাংসৰে জুতি লওঁ আৰু ওলাই আহিলোঁ তলাতল ঘৰৰ ওচৰ এই পথাৰখনলৈ। আৰু আহি দেখিছোঁ দূৰ দূৰণিৰ পৰা আহি এওঁলোকেও বনভোজৰ জুতি লৈছে। আমিও ভাবিলোঁ ইয়াতে বহি এসাঁজ খাওঁ। এতিয়া আহিছোঁ কোনে কি বনাই আনিছে। মাহীয়ে বনাই আনিছে পোলাও আৰু মাংস, আৰু এখিনি পোলাও মই, লগত আকৌ চলে, সেইখিনি বনাই আনিছে মায়ে। মা আকৌ নিৰামিষে। এতিয়া আহিছোঁ সোৱাদলৈ। খাবলৈ যে ইমান বেছি টেষ্টি হৈছিল, মোৰ কৈ থাকোঁতে এতিয়া আকৌ খাবলৈ মন গৈছে। বাৰু, খাই বৈ আমি বস্তুবোৰ সামৰি পিনি ওচৰৰ মেলাখনলৈ আহিলোঁ। আৰু ইয়াত যে ইমান ধুনীয়া ধুনীয়া বাঁহৰ বস্তু, কাঠৰ বস্তুবোৰ ওলাইছিল। মই বাৰু কিতাপ দুখনহে ল'লোঁ। এতিয়া ইয়াৰ পৰা ওলাই আহি আমি আহিছোঁ ৰুদ্ৰসিংহ পাৰ্কলৈ। আৰু এইফালে আহিয়ে দেখিছেনে, আমাৰ পোৱালীয়ে ইমান জঁপিয়াইছে। ইয়াত বাৰু মোৰো জঁপিয়াই চাব মন আছিল, খালি বয়সে নিদিলে, সেইকাৰণে ঝুলনাকে অলপ ঝুলিলোঁ আৰু। আজি ভিডিঅ'টো